অসমীয়া কৃষ্টি সংস্কৃতিৰ মুকুতাস্বৰূপ ৰঙালী বিহুৰ অন্য এক অবিচ্ছেদ্য অংগ হৈছে পেঁপা। ঢোল, পেঁপা, গগনা আদি এই থলুৱা বাদ্যসমূহৰ লগত জড়িত হৈ আছে প্ৰতিজন স্বাভিমানী অসমীয়াৰ আৱেগ। আৰু পেঁপা বুলি ক'লে হয়তো আপোনাৰ মোৰ মনলৈ ভাহি আহে এটা আটকধুনীয়া ম'হৰ শিঙৰ পেঁপা। কিন্তু আপোনাৰ মোতকৈ কিছু পৃথক দুলীয়াজান ভাদৈপা চালিৰ এইজন যুৱক। হয়, যুৱকজনৰ নাম হিতেশ গগৈ। নমস্কাৰ, মোৰ নাম হিতেশ গগৈ। সচৰাচৰ আমি দেখি অহা ম'হৰ শিঙৰ পেঁপাৰ বিপৰীতে তেওঁ M-sealৰে প্ৰস্তুত কৰিছে একোটা সুন্দৰ পেঁপা। আৰু ইতিমধ্যেই অসমৰ বিভিন্ন ঠাইৰ বিহুৱাসকলে তেওঁ প্ৰস্তুত কৰা এই পেঁপাসমূহ আদৰি লৈছে। যোৱা এটা মাহত M-sealৰে প্ৰস্তুত কৰা এই পেঁপাসমূহ বিক্ৰী কৰি তেওঁ উপাৰ্জন কৰিছে প্ৰায় 52,000 টকা। বৰ্তমানলৈকে মই বনোৱা M-sealৰ পেঁপা যোৱা এক মাহত 52,000 মান টকা বিক্ৰী কৰিলোঁ। অসমীয়া জাতীয় জীৱনৰ মান এই পেঁপাক লৈ সপোন ৰচা দুলীয়াজানৰ বিহুৱা হিতেশ গগৈৰ মনৰ কথা জানো আহক। M-sealৰ পেঁপা বনোৱা চিন্তাটো মোৰ হঠাতে অহা চিন্তা। এই চিন্তাটো আৰু বা আছে বুলিয়ে ক'ব পাৰি। এদিন বৰষুণ দি আছিল। সেইদিনাখন আমাৰ নাৱৰাখনৰ পৰা পানী পৰি আছিল। সৰুকৈ ফুটা এটা আছিল। সেই ফুটাটোত বায়ে কৈছিল যে M-seal অকণমান লগাই দিবিচোন। সেই তেতিয়া M-seal ডোখৰ লগাই থাকোঁতে মোৰ হঠাতে চিন্তা আহিল যে এই M-seal ডোখৰ পৰা কিবা বনাব পাৰি নেকি। যিহেতু মই বিহুৰ লগত জড়িত আৰু বিহু মোৰ অতি প্ৰিয়, আৰু বিহুত যিহেতু মই পেঁপা বজাওঁ, সেই পেঁপাটো বনাব পাৰি নেকি বুলি মই মনলৈ চিন্তা আহিল। সেই তেতিয়াৰ পৰাই মই পেঁপা বনাবলৈ M-sealৰ পৰা পেঁপা বনাবলৈ ষ্টাৰ্ট দিলোঁ। M-sealৰ পৰা পেঁপা বনোৱা চিন্তাটোতো মই কৰিলোঁ। তাৰপিছত মোৰ প্ৰথম অসুবিধাটো হ'ল যে পেঁপাটোৰ শ্বেপটো কেনেকৈ দিম। সেই তেতিয়া মনলৈ আহিল যে মোৰ পুৰণা ম'হৰ শিঙৰ পেঁপা এযোৰ আছিল। সেই পেঁপাযোৰ এনেকৈতো বন্ধা থাকে, সেই গোটেই খুলি খালি পেঁপা এটা লৈ পিনে সেই শিংটোতে মই M-seal লেপিলোঁ। লেপাৰ পিছত সেই উলিয়াই দিলোঁ। তাৰ দেখিলোঁ যে পেঁপাটো দেখিবলৈ বৰ অশুৱনি হৈছে আৰু ৱেটো বহুত ভাৰী হৈ যায়, আৰু তেনেকৈতো পেঁপাটো চাউণ্ডটো সিমান ভাল নোলাব। তাৰপিছত মই ভাবিলোঁ যে এনেকৈতো পেঁপাটো দেখিবলৈও বেয়া হৈছে। তাৰপিছত মই বহুত চিন্তা কৰিলোঁ যে এনেকৈতো নহ'ব, পেঁপাটো ডাঙৰো হৈছে আৰু দেখিবলৈও বেয়া হৈছে। সেইকাৰণে মই দেখিলোঁ যে বাঁহৰ মূঢ়া পেঁপাটোৰ দৰে বেঁকা থাকে। সেই বাঁহৰ মূঢ়া এডোখৰ লৈ পিনে মই পেঁপাটোৰ শ্বেপ দিলোঁ, আৰু সেই বাঁহৰ মূঢ়াডোখৰ পৰা আজি এইটো দেখিছেনে, এই পেঁপা শ্বেপটো দি পিনে ইয়াতে M-seal লগাই মই পেঁপা বনাই আছোঁ। আৰু তাৰপিছত এইটোৰ পৰা এইটো হৈছেগৈ। মই ইয়াত গফ নলা আৰু চুপুহি এইবোৰ নল চল লগাই মেলি পেঁপাটোৰ আকৃতি দিছোঁ। ইয়াত পলিচ মৰা হৈছে। পলিচ মাৰোঁতে বহুত সময় লাগে আৰু ফিনিচিং মাৰিবলৈ অলপ কষ্ট হয়। তথাপিতো এনেকৈ মই বনাই আছোঁ। এই পেঁপাবোৰ মই যোৰা 3500 টকাকৈ বিকি আছোঁ। আৰু ইয়াত যদি পিতলৰ চিট এইটো দৰে পিতলৰ চিট লগোৱা হয় তেতিয়া দামটো অলপ বেছি পৰে, আৰু বেছি খুব বেছি 700 টকা এটা বেছি পৰে। মই ক'বলৈ পাই সুখী হৈছোঁ যে মোৰ M-sealৰ পেঁপা
অসমৰ বিভিন্ন ঠাইত গৈছে। মঙলদৈ, লখিমপুৰ আৰু এনেকৈ ডিব্ৰুগড় জিলাত বিভিন্ন ঠাইত মোৰ পেপা নিছে, মানুহে ভাল পাইছে। আৰু পেপাৰ চাউণ্ড কোৱালিটিত কোনো কমপ্লেইন দিয়া নাই বৰ্তমানলৈকে। চবেই মানে এইটো দামত মই যোনটো দামত দি আছোঁ সেইটো দামত বহুত ভাল পাইছোঁ বুলি কৈছে। এনেইতো মহৰ শিঙৰ যদি কিনিব বিচাৰোঁ আমি, তেতিয়াতো আপোনাৰ মোৰ এইটো যোনটো কোৱালিটি মাত দিয়ে আৰু যোনটো চাইজ পাব ন, এইটো চাইজৰ যদি আপুনি মহৰ শিঙৰ কিনিব যায় তেতিয়া 10ৰ পৰা ষ্টাৰ্ট দিয়ে। এনেই আপুনি 6000 পৰা ষ্টাৰ্ট দিয়া পেপা পাই যাব মহৰ শিঙৰ। কিন্তু চিধা আৰু মানে পেপা বজোৱা মই জানো, যিমান জানো পেপা বজোৱা মানুহবোৰে এনেকুৱা ধুনীয়া বেকা অকণমান শকত ডাঙৰ হ'লে মানে বেছি ভাল পায়। কিন্তু এইটো শেপত যদি আপুনি কিনিব যায় তেতিয়াতো বহুত দাম পৰি যায় আৰু চবৰে কিনিবলৈ সিমান সামৰ্থ্য নাই 10, 12, 15 হাজাৰ দি পিনে। সেইকাৰণে মানে মই খুব কম দামত মই সেইটো চাইজৰ আৰু সেইটো কোৱালিটিৰ মাত মই এই M-sealৰ দ্বাৰা বনাই মেলি বিক্ৰী কৰিছোঁ। আৰু এইটো মানুহে যথেষ্ট আদৰি লৈছে। আৰু এই M-sealৰ পেপাৰযোৰ বৰ যথেষ্ট মানুহবোৰে আদৰি লৈছে আৰু ভাল পাইছে। মই বৰ্তমানলৈকে মই বনোৱা এই M-sealৰ পেপা যোৱা 1 মাহত 52,000 মান টকা বিক্ৰী কৰি উপাৰ্জন কৰিলোঁ। তাৰপিছত এতিয়া অসমৰ বিভিন্ন ঠাইলৈ মোৰ এই M-sealৰ পেপা 15 যোৰ মান অৰ্ডাৰ আছে আৰু সেই লাহে লাহে বনাই আছোঁ সেইকেইযোৰ। আৰু যদি কাৰোবাক দৰকাৰ হয় তেন্তে মোক যোগাযোগ কৰিব পাৰে। এনেদৰেই জাতিৰ স্বকীয়তা জীয়াই ৰাখি তেওঁ খোজ দিয়ক এটা সুন্দৰ ভৱিষ্যতৰ দিশত। কুঁহিপাত পৰিয়ালৰ তৰফৰ পৰা তেওঁলৈ যাচিলোঁ অলেখ অযুত শুভকামনা।